ধৰি লওক আপোনাৰ লগত ভাল সম্পৰ্ক থকা ব্যক্তি এজনে হঠাতে যদি আপোনাক মাতিব নিবিচাৰে বা হঠাতে আপোনাক ইগনোৰ কৰে তেন্তে আপুনি কি কৰিব আপোনাৰ দুখবোৰ শুনি আপোনাৰ লগত দুখ প্ৰকাশ কৰি দেখুৱাব কিন্তু কিছু লোকে আকৌ আপোনাক দুখত থকা দেখি মনে মনে ভালেই পাব নমস্কাৰ মই সঞ্চিতাই আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আপোনালোকৰ সৈতে এটা অতিকৈ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু আজিৰ মেইন কথাটো হৈছে যে আপোনালোকে কেনেকুৱা মানুহৰ পৰা আঁতৰত থাকিব অথবা নিজৰ আত্মসন্মান বজাই ৰাখিবৰ বাবে আপোনালোকে কি কৰিব এই কথাকেইটা যদিহে আপোনালোকে মনত ৰাখে তেন্তে আপোনালোকে কেতিয়াও কোনো পৰিস্থিতিতে আপোনালোকে নিজৰ আত্মসন্মান হেৰুৱাব লগা নহয় আৰু কেতিয়াও মানুহৰ ওচৰত গুৰুত্ব বিচাৰি হাবাথুৰি খাব লগা নহয় গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম কথাটো হ'ল যে যদিহে আপোনাক কোনোবাই ভালদৰে কথা পাতিব নিবিচাৰে আপোনাক গুৰুত্ব নিদিয়ে অথবা আপোনাৰ লগত বন্ধুত্ব ৰাখিব নিবিচাৰে অথবা আপোনাৰ লগত যিকোনো সম্পৰ্কই ৰাখিব নিবিচাৰে তেন্তে আপুনি সেইজন ব্যক্তিৰ ওচৰত হাত জোৰ কৰি তেওঁৰ পৰা গুৰুত্ব নিবিচাৰিব যদিহে আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ আত্মসন্মান গৈ তেওঁৰ ভৰিৰ তলত থাকিব গম পাইছেনে যদিহে কোনোবাই আপোনাক গুৰুত্ব নিদিয়ে তেন্তে আপুনি কিয়নো তেওঁক গুৰুত্ব দিব কওকচোন তেওঁৰ পিছে পিছে দৌৰি অথবা তেওঁৰ গুৰুত্ব বিচাৰি আপোনাৰ মূল্যৱান সময়বোৰ কিয় নষ্ট কৰিছে ধৰি লওক আপোনাৰ লগত ভাল সম্পৰ্ক থকা ব্যক্তি এজনে হঠাতে যদি আপোনাক মাতিব নিবিচাৰে বা হঠাতে আপোনাক ইগনোৰ কৰে তেন্তে আপুনি কি কৰিব তেন্তে আপুনি এটা কাম কৰিব তেন্তে ব্যক্তিজনক আপুনি এবাৰ বা দুবাৰ চান্স দিব মানে যদিহে ব্যক্তিজনে আপোনাক কথা পাতিব নিবিচাৰে বা আপোনাক দেখিও নেদেখাৰ ভাও জুৰিছে তেন্তে আপুনি সেই ব্যক্তিজনক এবাৰ বা দুবাৰহে মাতিব কাৰণ কেতিয়াবা কি হয় মানুহে ব্যস্ততাত থাকে আৰু ব্যস্ততাত কাৰোবাক মাতিবলৈ থাকি যায় বা বেলেগ টেনচনত থাকিলে ওচৰত কোনোবাই মাতি থাকিলেও কেতিয়াবা নুশুনে গতিকে আপুনি প্ৰথমে ব্যক্তিজনে আপোনাক বেয়া পায় বুলি ভাবি নল'ব কিন্তু যদিহে আপোনাক ব্যক্তিজনে এবাৰ নহয় দুবাৰ বা তিনিবাৰ মতাৰ পাছতো আপোনাক যদি ইগনোৰ কৰি আছে আপোনাৰ কথাবোৰ গুৰুত্ব নিদিয়ে বা আপোনাৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাই তেন্তে সেই ব্যক্তিজনক আপুনি কোনো দিনেই গুৰুত্ব নিদিব কোনো দিনেই আগতীয়াকৈ সেই ব্যক্তিজনক নামাতিব বা সেই ব্যক্তিজনৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক আপুনি ৰাখিবলৈ চেষ্টা নকৰিব আপুনি যদিহে এনেকুৱা কৰে তেন্তে কি হ'ব জানেনে তেন্তে আপোনাৰ আত্মসন্মান একেবাৰেই নাথাকিব আপোনাক যদি কোনোবাই গুৰুত্ব নিদিয়ে আপুনি কিয় গুৰুত্ব দিব কওকচোন কোনোবাই আপোনাৰ লগত যদি সম্পৰ্ক ৰাখিব নিবিচাৰে তেন্তে আপুনি কিয় ৰাখিব আপোনাৰ কি আত্মসন্মান নাই নেকি আপোনাৰ নিজস্বতা বুলি একো বস্তু নাই নেকি গতিকে যদি কোনোবাই আপোনাক ইগনোৰ কৰে আপুনিও তেওঁক ইগনৰে কৰিব আৰু দ্বিতীয় কথাটো হৈছে যে আপুনি কেতিয়াও কোনো কাৰণতে আপোনাৰ দুখবোৰ আনৰ আগত কৈ নাথাকিব আপুনি হয়তো কোনোবা এজন ব্যক্তিক বিশ্বাস কৰি আপোনাৰ জীৱনৰ দুখবোৰ তেওঁৰ আগত প্ৰকাশ কৰিছে কিন্তু আপুনি জানেনে তেওঁ বা আপোনাৰ দুখবোৰ কেনেদৰে লৈছে আপোনাৰ দুখবোৰ শুনি তেওঁৰ মনত ভালেই লাগিছে বা আপোনাৰ দুখবোৰ শুনি আপোনাৰ আগত দুখ প্ৰকাশ কৰি দেখুৱাব কিন্তু কিছু লোকে আকৌ আপোনাক দুখত থকা দেখি মনে মনে ভালেই পাব গতিকে নিজৰ দুখবোৰ সদায় নিজৰ মাজত ৰাখক নিজে কেনেকৈ সেই দুখৰ পৰা ওলাই আহিব পাৰি চেষ্টা কৰক আনক নিজৰ দুখৰ কথাবোৰ কৈ আপুনি তেওঁলোকৰ হাঁহিৰ পাত্ৰ নহ'ব অথবা আলোচনাৰ বিষয়বস্তু নহ'ব তৃতীয় কথাটো হৈছে যে আপুনি কেতিয়াও যিকোনো ব্যক্তিৰ বাবে এভেইলেবল নাথাকিব অৰ্থাৎ আপোনাক কোনোবাই এনেকৈ ভাবি নলওক যে এই তাক পামেই আৰু সি আছেই তাক মাতিলেই আহিব তাক ক'লেই শুনিব সি মানে এভেইলেবল আমি যেতিয়াই বিচাৰোঁ তেতিয়াই তাক পাম এনেকুৱা ধৰণৰ ব্যক্তিত্ব যদি আপোনাৰ আছে তেন্তে আপুনি ত্যাগ কৰক আপুনি কেতিয়াও মানুহৰ কাৰণে বেছিকৈ এভেইলেবল নহ'ব কাৰণ যেতিয়া আপুনি বেছিকৈ মানুহৰ ওচৰত এভেইলেবল হয় তেতিয়া আপোনাৰ গুৰুত্বটো সেইজন ব্যক্তিৰ ওচৰত কমি যায় অথবা আপোনাৰ প্ৰতি যি সন্মান থাকিব লাগে সেই ব্যক্তিজনৰ ওচৰত সেই ব্যক্তিজনে আপোনাক সিমানখিনি সন্মান নকৰে আপোনাক দেখুৱাব পাৰে কিন্তু মনৰ পৰা আপোনাৰ বাবে সেইখিনি সন্মান সেই ব্যক্তিজনৰ নাথাকে গতিকে আপুনি কেতিয়াও কিছু সংখ্যক লোকৰ বাবে বেছিকৈ এভেইলেবল নহ'ব নিজৰ আত্মসন্মান বজাই ৰাখিব আৰু আত্মসন্মান নাথাকিলে আপোনাৰ জীৱনত একোৱেই নাই কাৰণ প্ৰথমে আপুনি নিজক ভাল পাব লাগিব তেতিয়াহে আপুনি আনক ভাল পাব পাৰিব আৰু নিজক ভাল নোপোৱা মানুহে জানো আনক ভাল পাব পাৰে গতিকে বেয়া বন্ধুৰ পৰা বেয়া সংগৰ পৰা বেয়া সম্বন্ধৰ পৰা আপুনি আঁতৰি আহক আৰু নিজৰ আত্মসন্মান সদায় বজাই ৰাখক আত্মসন্মান নোহোৱা মানুহৰ একোৱে নাথাকে মই কৈছো যিমান টকা পইচা হা সম্পত্তি থাকিলেও যদি আপোনাৰ আত্মসন্মান নাথাকে তেন্তে আপোনাৰ সেইটো জীৱন কেতিয়াও সুন্দৰ হ'ব নোৱাৰে গতিকে আত্মসন্মান বজাই ৰাখিব আৰু সদায় সুখী হৈ থাকিব যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব